Assam Focus Santali News Pata Sekon Sanamku Sogun Johar. Tinikuti High School re Onko Master Begor Tigi Metric Video re Letter Mark ku Nyam Kida Meet by Students. Tihing do Tahek Kana 7th June 2022 Tihinga Mahitre Assam HSLC Bidoria Result ku Imakwa. Assam Podot Bisodot Honot Bihali Bidhan Sabha Samasilatar Assam Arunachal Border Area re एकमात्र हाई स्कूल दो मेना तिनिकुटी हाई स्कूल हजार खन हो बर्ती स्टूडेंट्स मेना कुआनो स्कूल रे मोरे हर मास्टर तिकु कवर दा ओना तलारे अंको मास्टर दो आर हो बनु कुआ एनते हो ओना स्कूल रेन स्टूडेंट्स दो अंको रे लेटर मार्क तिकु पास किदा मिड बार स्टूडेंट्स दो असम पक्षर पर अहार कारणे चेनेल लै मोर धन्यवाद থাকিল ये आमार 2022 मेट्रिकर जी रिजाल्ट ओलाइसे तात आमार फार्स्ट डिविजन 10 जन गइसे तार भितर 3 जन स्टार और 7 जन फार्स्ट डिविजन टोटल फार्स्ट डिविजन 10 जन हल और सेकेंड हल आमार 25 जन और थार्ड डिविजन हल 25 जन आमार टोटल परीक्षा दिसिले 168 पार्सेंटेज आमार होइसे 135.71 आमार अंक विज्ञान तेनका पढ़ाई हुआ नासिल जेहेतु आमार शिक्षको नासिले शिक्षक नथका अवस्थात आमार कष्ट मष्ट करिও सार सकले पढ़ाले आमार 35.71 पार्सेंटेज থাকিল तार बारे मैं अलग सुखी হৈছো आरो सार नाथाकिও जे छात्र छात्री सकल आगबाढ़ी गइছে आरो तो पार्सेंटेज कमिছে যদিও আপোনালোকে তাৰমানে সুখী অনুভৱ কৰে अलग सुखी आছো जेहेतु आमार कब गले आमार এই তিনিকুটি हाई स्कूलत 1000 स्टूडेंट 10टा क्लास तार मजत आमार शिक्षक 5 जन এই 5 जने गोटेইখিনি कभार करिब लागे तार मजतो क्लास 10 पढ़ुआ হয় সেইফালদি চাবলৈ গলে আমি অলপ হলো আগবাঢ়ি গৈছো যেহেতু যোৱা বছৰ আমাৰ লকডাউনতো বহুত পঢ়াও হোৱা নাছিল আৰু ছাত্ৰ ছাত্ৰীসকল একবাৰ ভিতৰুৱা জেগা পঢ়াৰো অসুবিধা হয় তেনেকুৱা অৱস্থাত কিছু হলো আগবাঢ়ি গৈছে আৰু আপোনাৰ ইয়াত শিক্ষক কম হোৱাৰ কাৰণটো কি হ'ব শিক্ষক কাৰণ কম হোৱাৰ বুলি কওঁতে যোৱা আমাৰ 2021 চনত একেলগত আমাৰ 5 জন শিক্ষক ৰিটায়াৰ হ'ল ৰিটায়াৰ হোৱাৰ পিছত আমি কোনো শিক্ষক নাপালোঁ আৰু এলপি স্কুলত মাত্ৰ এজনীয়া শিক্ষক আছিলে সেই শিক্ষকজন 2021 চনত ৰিটায়াৰ হ'ল ৰিটায়াৰ হোৱাৰ পিছত এটা ক'ব গ'লে আমাৰ এই এলপি স্কুলত এজনো শিক্ষক নাই সেইখিনিও আমাৰ হাই স্কুলো চাবলগীয়া হৈছে তেওঁ নোহোৱাকৈ কামবিলাক চলি আছে আৰু ডিস্ট্ৰিক্ট অফিচৰ লগত বা তেনেকৈ কৰ্তৃপক্ষৰ লগত আপোনালোকে যোগাযোগ এনেই ডিস্ট্ৰিক্ট অফিচত জনোৱা হৈছে আৰু সেইমতে আমি কিছুমান ডকুমেণ্টছ ৰিকুৱাৰমেণ্টবিলাক দি থকাও হৈছে প্ৰথমতে আমি তিনিকুটি হাইস্কুলৰ তৰফৰ পৰা আমাৰ চৰকাৰলৈ আহ্বান জনাওঁ আমাৰ তিনিকুটি হাইস্কুলত অতি কমেও 4-5 জন বিষয় শিক্ষক নিযুক্তি দিয়ক যেহেতু এটা সমগ্ৰ বৃহত্তৰ অঞ্চল এই অঞ্চলত আজি 5-6 জন শিক্ষকে 1000 ল'ৰা ছোৱালীক শিক্ষাদান কৰি আছে বেয়া লাগে আমাক দেখিলেও স্থানীয় লোক হিচাপে যদিও আমি কিন্তু আনন্দিত হৈছোঁ বিদ্যালয়খনৰ ৰিজাল্টত 10 জনে ফাৰ্ষ্ট ডিভিজন পাইছে বেয়া নহয় ষ্টাৰো পাইছে আৰু যিখন স্কুলত অংকৰ শিক্ষক নাই সেইখন স্কুলত অংকৰ পৰা অংকত লেটাৰ পোৱা ছাত্ৰ ওলাইছে ষ্টাৰ পোৱা ছাত্ৰ ওলাইছে তো ভাল কথা পাৰ্চেণ্টেজ হ'ব পাৰে কম হৈছে 35% হৈছে তথাপিও সেই 35টো বেয়া অংক বুলি আমি নাভাবোঁ तिनिकुटीरे भगीरथ मेमोरियल इंग्लिश स्कूल रे कोविड-19 अक्तेरे मध्य क्लास बंग हुइलेन रे हो ओना स्कूल खन 88% स्टूडेंट्स को पास है ना हुआ इस बार जो रिजल्ट हुआ इसके लिए मन बहुत अच्छा लग रहा है मैंने स्टूडेंट जितना भी था वो एक किस्म से देखने से सेम पर्सन ही हो गया आपका 16 स्टूडेंट था उसमें से 2 स्टूडेंट खराब किया है लेकिन जो स्टूडेंट ने मार्क्स इस बार मिला है आपका मैंने 87% मिला है उसमें 6 में 6 सब्जेक्ट लेटर मिला है 83% मिला है उसमें मैंने 5 सब्जेक्ट लेटर है किसी ने 2 सब्जेक्ट 1 सब्जेक्ट करके लेटर लिया है आपका 6 स्टूडेंट फर्स्ट डिवीजन है और आपका 8 स्टूडेंट सेकेंड डिवीजन मिला है
आपका स्कूल का नाम क्या था? भगीरथ मेमोरियल इंग्लिश स्कूल तिनिसुटी। আগন্তুক যিখিনি বেষ্ট আছে সেইখিনিৰ ভিতৰতো বহুতখিনি ভাল হ'ব বুলি আশা ৰাখিছোঁ আৰু বিগত বৰ্ষত দুটা বৰ্ষত মানে 100% কৰিছে এই স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক ফাইনেলৰ ৰিজাল্টত। গতিকে আৰু বহুত ভাল আমাৰ স্কুলৰ শৈক্ষিক অৱস্থাটো বৰ ভাল বুলিয়ে ভাবিছোঁ। 2020 আৰু 2021 স্কুল ভালদৰে হোৱা নাছিলে কোভিড-19 ৰ কাৰণে। হয়। তথাপি যে আপোনাৰ স্কুলত যে ৰিজাল্ট ভাল কৰিলে, হয়। গতিকে কি 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 ক'ব এতিয়া? ইয়াত আমাৰ ষ্টাফৰ বহুতখিনি অৱদান আছে। এই কোভিড-19ত চলি থকা লকডাউনতো শিক্ষকসকলে তেওঁলোকক পঢ়াৰ ক্ষেত্ৰত উদগনি যোগাইছিল আৰু মাজে মাজে টিউশ্যন ইত্যাদি চলাইছিল, যাৰ কাৰণে শৈক্ষিক অৱস্থাটো ইমান শ্ৰীমন্ত শংকৰ গুৰু জাতীয় বিদ্যালয় রহ মাস্টার কোয়া আদি কুরুমুটু তেহ পাস বাং আস পটুয় হ মেট্রিক রে মজ কু রিজাল্ট কিবা গুরু জাতীয় বিদ্যালয় উচ্চ শাখা তিনিখুটি আমার এনে বিদ্যালয়। টোটাল ষ্টুডেণ্ট কিমান দিছিলে এইবাৰ মেট্ৰিক? টোটেল ষ্টুডেণ্ট 40 জনে দিছিলে। তাৰ ভিতৰত পাঁচ তাৰ ভিতৰত পাঁচ আপোনাৰ হেৰি 27 জন। ফাৰ্ষ্ট ডিভিজন কেইজন বুলি ক'লে? ফাৰ্ষ্ট ডিভিজন 8 জন, টোটেল ফাৰ্ষ্ট ডিভিজন 8 জন, ছেকেণ্ড ডিভিজন আপোনাৰ 10 জন আৰু থাৰ্ড ডিভিজন পাইছে 9 জনে। এনে ডিষ্টিংশ্যন বা লেটাৰ? লেটাৰ্ছ আছে, লেটাৰ্ছ ইংৰাজীত আছে আপোনাৰ 7 জন মানে লেটাৰ পাইছে আৰু হিন্দী বিষয়ত এগৰাকী ছাত্ৰীয়ে 93 নম্বৰ পাইছে আৰু এজন ছাত্ৰই সমাজ অধ্যয়ন বিষয়ত 91 নম্বৰ পাইছে। গতিকে ভাল লাগিছে, আনন্দ লাগিছে আৰু। যোৱা 2020 আৰু 21 কোভিড-19ৰ কাৰণে স্কুলটো প্ৰায় বন্ধ আছিলে। তাৰ ভিতৰতে যে ৰিজাল্টটো ভাল কৰিছে নে বেয়া কৰিছে বুলি ভাবিছে? হয়, এই বন্ধৰ সময়তো বন্ধৰ প্ৰভাৱ পৰিছে। বন্ধৰ সময়তো তেওঁলোকক আমি অনলাইনৰ যোগেদি আমি মোবাইলতে ক্লাছেছ কৰাইছিলোঁ আৰু তেওঁলোকক মাজে সময়ে আমি ঘৰলৈ গৈও বিভিন্ন ধৰণৰ পৰামৰ্শ দিছিলোঁ ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে পঢ়িব লাগে, কেনেকৈ আগবাঢ়ি যাব লাগে। সেই পৰামৰ্শখিনি ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰি নিজে নিজে বহুত কষ্ট কৰি পঢ়িছে আৰু আমিও যথেষ্টখিনি সহায় কৰিছোঁ বুলিয়ে আমি কৈছোঁ। আসাম ফোকাস।